শাৰ্ক তাৰপিছত কি বুলি কয় অক্টোপাছ যদি ক'ৰবাত যদি মই যাওঁ তেনেহ'লে মোৰ চাকৰি পাক্কা পিছদিনাখনে হেৰি ৰেজিগনেশ্যনো পাক্কা শাৰ্কে আমাক খাই আজি আমি শাৰ্কক খাম মই নকওঁ বেয়া কিন্তু কলকাতা বিৰিয়ানী নহয় ন'টিছ কৰি মোক এক্সট্ৰা এটা ছাৰ্ভিচ দিলে মোৰ যে পাৰ্চত যে হাত দিলা তো আজি মানে কি এই ভিডিঅ'টো হ'ব লাষ্ট কলকাতাৰ পৰা লাষ্ট ভিডিঅ' কাৰণ মই গৈ আছোঁ পঢ়িলে বহুত দুখ লাগিছে তো আজি আপোনালোকে 3টা মানুহ দেখা পাই আছে চাগে মই মোৰ ৱাইফ আৰু এইফালে হৈছে আজিজ আসলাম এবাৰ মুখখন দেখাই দিয়া ইয়াক মোৰ ভিডিঅ'ত আপোনালোকে দেখিছে মোৰ সৰুকালৰ বাল্য বন্ধু আৰু ইয়াক বেলেগ ভিডিঅ'টো আপোনালোকে দেখা পাব মই দুটামান লিংক দি দিম ডেছক্ৰিপশ্যনত তাত চাব বঢ়িয়া শ্বৰ্ট ফিল্ম কৰিছে তেওঁলোকে লগ লাগি বহুতে সুন্দৰ তো আজি আমি খাবলৈ গৈ আছোঁ যোৱা সময়ত বেলেগ একো নাপালে য'ত খাই যাওঁ ঠিকছে তো এতিয়া ওলাই দিওঁ এখন ৰেষ্টুৰেণ্ট হয় য'ত 100টা আইটেম পোৱা যায় আৰু দামটো 100 এগুণ বেছি তো এতিয়া গৈ পেলাই চাওঁ তাত কিনো ইমান ভাল বস্তু পোৱা যায় খাই পেলাই এবাৰ টেষ্ট কৰি চাওঁ লাষ্ট তো আমি তাত ডাইৰেক্ট লগ পাই আছোঁ পলক এতিয়া মাজৰ অগ্ৰম বগ্ৰম কাটি আমি পাই গ'লোহি এবছলিউট বাৰ্বিকিউ যিখনত আমি যাবলৈ ওলাইছোঁ আপোনালোকে হয়তো উল্টাকৈ দেখা পাই আছে মই ফ্লিপ কৰি দিছোঁ এবছলিউট বাৰ্বিকিউ হয় এইখনৰ নাম ইয়াত বাৰ্বিকিউৰ কাৰণে বেছি ফেমাছ কিন্তু তাৰ উপৰিও বহুত বিভিন্ন ধৰণৰ খাদ্য পোৱা যায় তো মই এতিয়া আমি ওপৰলৈ যাওঁ গৈ লৈ পেলাই ভিতৰত সোমাওঁ চাওঁ তো সোমাই আহিলোঁ ভিতৰলৈ এতিয়া এইবিলাক ইন্তজাম কৰি আছে কি ইন্তজাম কৰি আছে মই আপোনাক দেখাই দিওঁ আজি কপিৰাইট লাগিব পূৰা হিন্দী গান বজি আছে লাগিলেও যোনে তো মই আপোনাক দেখাই দিছোঁ চিষ্টেমটো একচুৱেলি কেনেকুৱা ধৰণৰ এইফালে আমাৰ আজিজ আসলাম আৰু ইয়াত যিটো এই বস্তুটো গাটাটো যিটো দেখিবলৈ পাইছে ইয়াত একচুৱেলি কি ক'ম যিবিলাক বাৰ্বিকিউ হয় সেইবিলাক শিকিবৰ কাৰণে এটা হেৰি তাত দি দিব তো তাত দিয়াৰ পিছত আপোনালোকে মানে ঠাণ্ডা হৈ নাযায় বস্তুটো গৰমে এটা লাইভ বাৰ্বিকিউ আপোনালোকে খাব পাৰিব আৰু নিজে আপোনালোকে বনাই পেলাইও খাব পাৰিব ইয়াত এনেকুৱা ধৰণে এইফালে আছে বুফে যিহেতু হয় আপুনি নিজে লৈ পেলাই খাব পাৰিব তেওঁলোকেও আপোনালোক প্ৰিপেয়াৰ কৰি দিব আপুনিও নিজে বনাই খাব পাৰে তেনেকুৱা তো ষ্টাৰ্টাৰ আহি গ'ল ষ্টাৰ্টাৰ হিচাপে কি আছে মই আপোনালোকক কৈ দিছোঁ এইটো চিকেনৰ আইটেম হয় চিকেন বাৰ্বিকিউ তাৰপিছত এইটো হৈছে আপোনাৰ পাইনএপল বাৰ্বিকিউ ৱাটাৰমেলন তাৰপিছত চৰি এইটো সেই মাছৰুম হ'ব এইটো পনীৰ এইটো চিকেন হয় এইটো ভেজ হয় ফাৰ্ষ্ট ভেজ দিছে তাৰপিছতহে চিকেন দিব তো এতিয়া ষ্টাৰ্ট কৰোঁ এটা সৰু চাইজৰ কাবাব আহি গৈছেগৈ তেওঁলোকে নিজেও ছাৰ্ভ কৰি দিয়ে আপুনি ইচ্ছা কৰিলে নিজেও গৈ পেলাই ল'ব পাৰে চ' ষ্টাৰ্ট কৰি দিছোঁ ফাৰ্ষ্ট কাটা চামুচ ল'ব লাগিব একচুৱেলি অলপকৈ দিব আপোনালোকে অলপকৈ খাব পাৰিব এইটো দিলে কিবা চিকেন হেৰি হয় এইটো আপুনি দাম চাই কাম বহুতো টেষ্টি আৰু এই যোনটো হয় এইটো এটা পটেটো হেৰি হয় চিজ পুৰা ভৰি আছে এইটো তাৰপিছত মজা মই ঘৰত ট্ৰাই কৰিম এইবিলাক বনাবলৈ ষ্টাৰ্টাৰ অলপকৈ বহুতখিনি হৈ গৈছে এতিয়া নাজানো আৰু কি খায় আহি আছে বেক টু বেক আহি আছে এইটো প্ৰন মানে মিছা মাছৰ এটা হেৰি ৰোষ্ট কৰি পেলাই বনাইছে মজা মানে পাইনএপল মানে আনাৰসটো যে এনেকৈ মানে বাৰ্বিকিউ বনাব পৰা যায় এইটো মই গম নাপাওঁ আজি শুনিছোঁ আৰু আজি ফাৰ্ষ্ট টাইম খাইছোঁ খুবেই ছেকেণ্ড ইয়াত এইবিলাক হৈছে আপোনাৰ কৰ্ণ হয় কৰ্ণ মানে কি মাকৈ হয় অসমীয়াত ক'বলৈ গ'লে তো মাকৈ বঢ়িয়াকৈ ফ্ৰাই কৰি পেলাইছে মজা লাগে পনীৰ যিটো এই মানে হেৰি বনালে এইটো বাৰ্বিকিউ বহুতেই
কিন্তু ইয়াতে চব আপোনালোক আনলিমিটেড, যিমান খাব বিচাৰে সিমানে খাব পাৰে, কিন্তু সিমানে খায়, বাকীবিলাক খাব নোৱাৰা কৰি নলওঁ। ষ্টাৰ্টাৰ ইমানটা খাব আৰু বেয়া বস্তু নলওঁ। মই লাইফত প্ৰথমবাৰ এইটো টেষ্ট কৰি আছোঁ। এইটো চচেছ বুলি যে কয়, বহুতো দেখিছোঁ টিভি চিভি দেখিছোঁ বা ইয়াতো দেখিছোঁ, কিন্তু মই খোৱা নাই। তো একচুৱেলি বস্তু কি হয়, তো এতিয়া গম পালোঁ যে একচুৱেলি চিকেনে হয়, ওপৰত এটা লেয়াৰ দি পেলাই দিয়া থাকে। এইটো এক লম্বা থাকে, ইয়াতে পিচ পিচ কৰি পেলাই দিছে। তো মই 2 পিচ লৈছোঁ আৰু টেষ্টি বস্তুটো, বেয়া নালাগে খাই পেলাই। কিন্তু মানুহজনে খাই আছে, এই পাৰিছেনে বোলে? মানুহজনে ফেভাৰেট হয় এইবিলাক তন্দুৰীবিলাক, বহুত ফেভাৰেট তাই। এইটো যিমান দিয়ে খাই থাকিব বাৰু, কথা নাই। কিন্তু মোৰ আকৌ বেলেগে ভাল লাগে, মই এইবিলাক ডিছ মানে মোৰ অলপমান মানে দেশী খানা ভাল লাগে। আৰু এইটো হৈছে চাট ছেকশ্যন। ইয়াতে হেৰি আছে, চাট আপোনালোকে পাব, লগতে এইবিলাকো আছে, মেইন কৰ্চো আছে বাৰু। কিন্তু ইয়াতে দহি পুৰি, তাৰপিছত পাস্তা, পানী পুৰি, চাট, এইবিলাক বস্তু পাব। এইফালে আপোনাৰ বনাই পেলাই দি আছে, আৰু এইফালে চুনাব পাব। এইটোৱে হয়। তো আমি ল'লোঁ দহি পুৰি মানে কি, পানী পুৰি যিটো হয়, ফুচকা যিটো হয়, এইটোৱে মানে দৈ দি পেলাই দিয়ে ন, দৈ ফুচকা, সেইটোকে দহি পুৰি বুলি আছে ইয়াতে। তো সেইটো খাওঁ, পানী পুৰিটো মই খাব নোৱাৰোঁ বাৰু। তাৰপিছত এইবিলাক শেষ কৰি পেলাই হেৰি মেইন কৰ্চলৈ যাওঁ। তো এই ছেকশ্যনটোতে আৰু এটা বস্তু পোৱা যায়, আৰু এটা নহয় বহুতবিলাক বস্তু পোৱা যায়, যেনেকৈ আপোনাৰ স্কুইড, চাৰ্ক, তাৰপিছত কি বুলি কয় অক্টোপাছ, তাৰপিছত ৰেবিট, বহুতবিলাক বস্তু আপোনালোকে পাব। বহুতে হয়তো এইবিলাক নাখায়, হয়তো ঘিণো কৰিব পাৰে কিছুমানে, কিন্তু মই খাওঁ। তো মই অক্টোপাছটো খাইছোঁ, আপোনালোকে মোৰ ভিডিঅ' যে চাইছে গম পাইছে। আৰু বাকীবিলাক আজি টেষ্ট কৰি পেলাই চাওঁ এবাৰ। তো এবাৰ এইফালে দেখাই দিবচোন না। তো ইয়াত আছে আইটেমবিলাক, আপোনালোকে চাই ল'ব। এইবিলাক আছে আইটেমবিলাক। তো ইয়াৰ পৰা আপোনালোকে নিজে বাছি পেলাই লৈ ল'ব পাৰে। তেওঁলোকক যদি কৈ দিয়ে, তেওঁলোকে আপোনালোকক দি দিব। আৰু যদি বিচাৰে আপোনালোকে তাত নিজেও বনাই পেলাই খাব পাৰে। এইটো কোৱা হয় উইথ গ্ৰিল। তো আপোনালোকে যি মন যায়, যেনেকৈ মন যায় বনাই খাব পাৰে। এবাৰ ট্ৰাই কৰি চাম বাৰু যদি পাওঁ। তো মানে আজিৰ পৰা মই ছেফ, আজিৰ পৰা নহয়, জাষ্ট আজিৰ কাৰণে ছেফ দেই। এবাৰ বনাই দেখাওঁ। এইটো বোলে মোকে খাব দিছে, বেলেগ কাকো খাবলৈ দিয়া নহয়, কাৰণ মই বনোৱা বস্তু ৰিস্ক বেলেগক ল'বলৈ দিয়া নহয়। মই ল'ম, যি হয় মই ভুগিম বাৰু। हाँ अच्छा इतना जल्द ऐसे तो होगा नहीं हम लोग से। स्पीड में होगा तभी होगा, नहीं तो नहीं होगा। अगर যদি ক'ৰবাত যদি মই যাওঁ তেনেহ'লে মোৰ চাকৰি পাক্কা, পিছদিনাখনে হেৰি ৰেজিগনেশ্যনো পাক্কা। ঠিক আছে, তো বনাই ল'লোঁ, এতিয়াতো টেষ্ট কৰি চাওঁ বাচি থাকিব পাৰোঁতে ন। এইবাৰ আজি যে লাগিছে বনোৱাত, কিন্তু এসোপামান লৈছে চোন, ঐ মই যে কমাই দিছে। তো এতিয়া লৈ ল'লোঁ। এইফালে আছে এইটো মই বনোৱা সেইটো ৰেবিট মিটটো, এইফালে সি বনোৱাটো, সিটো একে ঠিকছে চব দি পেলাই বনাই লৈছে চিকেনৰ। আৰু এইফালে এইটো হৈছে স্কুইড এণ্ড চাৰ্ক মিক্স, ঠিক আছে। অ' চৰি, স্কুইড এণ্ড অক্টোপাছ মিক্স। আৰু ইফালে হৈছে চাৰ্কটো দেখাই দিয়া এবাৰ। চাৰ্ক ভৰ্তা বুলিব পাৰি, চাৰ্কৰ একদম অৱস্থা নাই, একদম সৰু হৈ গৈছে চাৰ্কৰ এইটো। এই ফ'কাছ ল, অঁ এইটো। তো এতিয়া এইবিলাক টেষ্ট কৰি চাম। চাৰ্কে আমাক খাই, আজি আমি চাৰ্কক খাম। তো টেষ্ট কৰি পেলাই চাওঁ কেনেকুৱা লাগে চাৰ্কক খাই পেলাই। মানুহগৰাকীয়ে কৈছে এই ছেকশ্যনটো একচুৱেলি তাইৰ কাৰণে হয়, এই পাৰ্টটো, কাৰণ তাই এইবিলাক বস্তু মৰি গ'লেও নাখায়। তো শহাপহু বস্তুটো কেনেকুৱানো লাগে, মানে ৰেবিট। টেষ্টটো মই একচুৱেলি ক'ব পৰা নাই কেনেকুৱা, কিন্তু যিমানখিনি গম পাইছোঁ চিকেন ছেম, চিকেনৰ নিচিনা লাগিছে ছেম, বেলেগ একো নাই। মাজে মাজে হাৰ্ডিও আছে সৰু সৰু। আৰু এতিয়া চাৰ্কৰ পাল মাছে, যিহেতু মাছৰ নিচিনা লাগিছে।
মানে মাছৰ নিচিনা কিন্তু বেলেগ এটা ফ্লেভাৰ আছে মজা চাট যে এনেকুৱা ভাল লাগিব খাবলৈ মই গম পোৱা নাছিলোঁ বৰ ধুনীয়া তাৰপিছত এতিয়া স্কুইড আৰু অক্টোপাছ মিক্স একদম এনেকুৱা সৰু সৰু কাটিছে যে একেই একচুৱেলি ক'বলৈ গ'লে অভাৰঅল এইবিলাক চব সাগৰীয় বস্তুৰ টেষ্টবিলাক প্ৰায় ছেমে হয় মানে বিশেষকৈ এইবিলাকৰ কথা কৈছোঁ অক্টোপাছ বা স্কুইডৰ কথা কৈছোঁ ছেমে হয় তো স্কুইডটো এটা অক্টোপাছৰ নিচিনাই বস্তু খালি মোৰ ভিডিঅ'টো কোনোবাই চাই গম পাইছে মই যে কৈছিলোঁ লিকটা পুৰা লিকটা আৰু অলপ শুকান মাছৰ নিচিনা এটা ফ্লেভাৰ আছে তো যিহেতু মই অক্টোপাছ আগতে খাইছোঁ তো মই এইটো এতিয়া দি দিম আজিজলৈ বাকীখিনি কি খাব মই গৈছোঁ তো মানুহজনীয়ে লৈছে মেইন কোৰ্চ ৰাইচ আৰু কিবা প্লেইন ৰাইচ আৰু কি এইটো গম নাপাওঁ তাৰপিছত এইফালে কি আছে দাদা আচ্ছা এনেই আচ্ছা বুলি ক'লো যে একো মই গম পোৱা নাই বাৰু কি বস্তু এইবিলাক একচুৱেলি ভেজ ছেকশ্যন হ'ব এইটো অ'কে চবৰে অলপ অলপ লৈ টেষ্ট কৰি চোৱা যাওক এইটো নোলোৱা এইফালে আছে চালাড ছেকশ্যন আৰু চালাড ছেকশ্যনৰ পৰা কিবা কিবি লৈছোঁ মানুহজনী তো মই এতিয়ালৈকে মেইন কোৰ্চ লোৱা নাই মানুহজনীয়ে মেইন কোৰ্চ ল'লে কি কি লৈছে চিকেন বিৰিয়ানী লৈছে তাৰপিছত প্লেইন ৰাইচ চালাড লৈছে পনীৰৰ এটা কিবা চব্জি বনাইছে পনীৰ মছলা এইটো লৈছে আৰু এইটো ৰাজমাহ হ'ব মে বি তো কি বস্তু এইটো বোলে পাহৰিলে ইয়াৰ নামটো হৈছে পাহৰিলে তো এইটো লৈছে আৰু ইফালে আজিজেও লৈছে কিন্তু সি কি লৈছে সি মেইন কোৰ্চ খোৱা নাই তেনেকৈ কিবা দহি বৰা আৰু কিবা মিঠা পিচা লৈছে একচুৱেলি ডিজাৰ্টটো মই লাষ্টত খাম মই পিছত লৈ আছোঁ বাৰু বাকী মেইন কোৰ্চটো তো ভেজ ছেকশ্যনত মোক একো নালাগে মই ভেজৰ কাৰণে বনা নাই মানুহটো তো এইফালে চালাডৰ কাৰণে মই বনা নাই চালাড নালাগে তো মই নন ভেজলৈ যাওঁ নন ভেজত মাটন চিকেন বিৰিয়ানী হয় মাটন বিৰিয়ানী ইয়াত নাই চাগে মেবি তো চিকেন বিৰিয়ানী অকণমান লৈ লওঁ তাৰপিছত বেলেগলৈ গৈ আছোঁ এটা কথা আপোনালোকে যিমান মন যায় সিমানেই ল'ব পাৰে কিন্তু মই অলপ ল'ম কাৰণ বেলেগ বস্তু খাব পৰা নাযাব তেনেকৈ লৈ ল'লোঁ চিকেন বিৰিয়ানী কলকাতা ষ্টাইল বাছ এইটো হৈ গৈছে মোৰ কাৰণে তাৰপিছত এইফালে কি কি আছে এইটো এগ কাৰী ৰাহি মাছ আছে মাছ খাম জানো নাখাওঁ বৰ্তমান মোৰ কাৰণে এইটোৱে হৈ যাবগৈ বিৰিয়ানী তাৰপিছত এইফালে পোলাও আছে মই সেই পোলাওটো ল'বলৈ যাওঁ তো থিয় হৈ পেলাই আপোনালোকক ৰিভিউটো দি দিওঁ যে কেনেকুৱা বহি নলওঁ খাই চাওক এতিয়া বাগিলোঁ একচুৱেলি বিৰিয়ানী হয় কিন্তু এইটো কলকাতা ষ্টাইল নহয় দম বিৰিয়ানী নহয় এইটো কাৰণ টেষ্টটো মুঠেই তেনেকুৱা লগা নাই মোক মই নকওঁ বেয়া কিন্তু কলকাতা বিৰিয়ানী নহয় মছলা বহুত আছে আপোনালোকে চাব পাৰে গ্ৰেভি পূৰা গ্ৰেভি দি পেলাই ভৰাই থৈছে কিন্তু অলপমান ড্ৰাই হয় আৰু বিৰিয়ানীটো ইমানো জুচি নহয় বেয়া লগা নাই কিন্তু ভালেই আৰু মই এতিয়া যিটো বস্তু মেইনলি ভাল পাওঁ খাবলৈ সেই বস্তুটো লৈ আহোঁ সেইটো হৈছে মটন আৰু পোলাও তো যাওঁ আগুৱাই পেলাই কাৰণ মই এতিয়া নিজে ভিডিঅ' কৰিব লগা আছে কাৰণ মোৰ লগত এইকেইটা নাই ইয়াতে পূৰা খোৱা বোৱাত বিজি তো এতিয়া মই নিজে লৈ আহিব লাগিব বাছ তাৰপিছত এইফালে আছে হান্দি মটন এইটো মটন হান্দি মটন তো এইটো লৈ যাওঁ একদম ডেষ্টিনেশ্যন মানে আমাৰ টেবুললৈ আৰু তাত গৈ পেলাই এইটো খাই চাওঁ তো ছাইডটো চেঞ্জ কৰি ল'লোঁ আৰু ইয়াত আছে বাচন্তি পোলাও প্লাছ এইটো হৈছে হান্দি মটন আপোনালোক ক'লোঁ যিহেতু হান্দি মটনটো একচুৱেলি কি হয় এইটো বিহাৰী ষ্টাইলত পূৰা এটা হেৰিৰ ভিতৰত কি বুলি কয় মাটিৰ পাত্ৰৰ ভিতৰত বনোৱা হয় কিন্তু ইয়াত মোৰ লগা নাই যে মাটিৰ পাত্ৰৰ ভিতৰত বনাইছে কিন্তু বনাব পাৰে নহ'লে হান্দি মটন নামটো কিয় দিলে তো এবাৰ ট্ৰাই কৰি চাওঁ কেনেকুৱা
সঁচা কথা ক'বলৈ গ'লে মই ইমান ভাল পোৱা নাই পোলাওটো মানে মিঠাটো বেছি হৈছে মিঠা খাব পাৰিম বুলি ভাবিছিলোঁ কিন্তু ইমানেই মিঠা মই নোৱাৰিম এইটো পাছ কৰি দিছোঁ আজি যে ফালে কি শাক মানে খাওঁ মই এতিয়া মিঠা খাওঁগৈ মিঠাই কেতিয়াবা তৰপি আছোঁ মিঠাই কাৰণে যাওঁ অঁ আচ্ছা তো এতিয়া ডিজাৰ্টটো ভালে এইটো আৰু পৰি গৈছেগৈ কেক তাৰপিছত এইটো ছাইডলৈ যাওঁ ইয়াত কি আছে চাওঁ এইফালে এটা মিছ কৰি দিলোঁ মই তো যিটো বস্তু মিছ কৰি দিছিলোঁ এইটো আংগুৰি গোলাপ জামুন এই বস্তুটো মোৰ বহুত ভাল লাগে তো অলপ বেছিকৈ লৈ লওঁ মই অলপ চুপ অ'কে তাৰপিছত এইটো বন্ধ কৰি এইটো বস্তু মই নাখাওঁ এইটো চাটনিটো মই নাখাওঁ তাৰপিছত ইয়ালৈ আহোঁ অ'কে পাইনএপল এইটো এটা লওঁ তাৰপিছত এয়া এটা মিঠাই মিছ নকৰোঁ বাৰু মিঠাই চবেই লওঁ পেষ্ট্ৰি এটা লওঁ অ'কে তাৰপিছত ইয়াতো এটা আছে 1 চামুচ পেষ্ট্ৰি দেন ডিছ পৰি গৈছেগৈ তাৰপিছত এফালে এটা পেষ্ট্ৰি আছে এইটো ল'ম তাৰপিছত ওপৰত আচ্ছা গ্লাছ এটা আছে এইটো ল'ম বঢ়িয়া সজাই লৈছোঁ ক্ষীৰৰ কাৰণে জেগা নাইকিয়া হৈ গ'লগৈ কিন্তু চেৱৰ কাৰণে চৰি তো জেগা নাইকিয়া হৈ গৈছে আৰু চেৱৰ মই ইমান এটা পচন্দ নকৰোঁ মই এটা জেলি নহয় বেছি বাছ চ' এতিয়া ট্ৰাই কৰোঁগৈ তো একচুৱেলি স্পেচ টেবুলখন অলপ সৰু হয় সেইবাবে মানে কেপচাৰ কৰিব ভালকৈ নোৱাৰে তথাপি আপোনালোকে মোৰ প্লেটখন দেখিছে কিমানবিলাক মিঠাই লৈ আহিছোঁ এই মিঠাই গোটেইবিলাক শেষ কৰিম এটাও বাকী নহয় খালি চেৱৈটো মই আজি জগ দিম এইটো সি খাওক কাৰণ সি ভাল পায় আৰু মই ইমানটা ভাল নাপাওঁ তো এতিয়া ষ্টাৰ্ট কৰা যাওক ফাৰ্ষ্ট আংগুৰি গোলাপ জামুন এইটোতো মোৰ ফেভাৰেট পুৰা গৰমে গৰমে এনেই মই লালমোহন বা গোলাপ জামুন ইমান নাখাওঁ কিন্তু এই সৰু চাইজৰটো ভাল লাগে কিবা মজা বহুত মজা এই যিটো হয় এইটো মেবি ফিৰনি হ'ব ফিৰনিটো কি বস্তু মই আপোনালোকক কৈ দিওঁ এইটো চাউলে দি পেলাই বনায় আৰু গাখীৰ বহুত ধুনীয়া কিন্তু এইটো বেছি লিকুইড বনাই দিলে বস্তুটো অলপ ডাঠ হ'ব লাগিছিলে কিন্তু টেষ্টত কম হোৱা নাই মজা টেষ্ট তাৰপিছত পাইনএপল পাইনএপল আছে আনাৰস আছে পাইনএপল আছে পাইনএপল আছে মানে আনাৰস আছে আৰু হেৰি আছে কি বোলে তৰমুজ বস্তুবিলাক ফ্ৰেছ বহুতো বেছ ধুনীয়া এই জেলিটো হাতে দি পেলাই লাগি পেলাই গৈছে জেলিটো এইটো হেৰি ৱাটাৰমেলন হ'ব মোৰ হৈ গৈছে আৰুতো তেনেকুৱা একো নাই বেলেগ খাবলৈ কিন্তু ইয়াতে 100 আইটেম আছে মানে 100 আইটেমে আপোনালোকে পাব সৰু সৰুকৈ বহুত জেগাত আছে কিন্তু গোটেইবিলাক খাব নোৱাৰিব চাগে কাৰণ এটা আইটেম খোৱালৈকে অকণমান কৰি যদি খায় তাত বহি যাবগৈ তো আমিও গোটেইবিলাক ট্ৰাই কৰিব নোৱাৰিলোঁ যিবিলাক খাব পাৰোঁ সেইবিলাকে ট্ৰাই কৰিলোঁ তো বস্তুটো খোৱা নাযায় সেইটো কাৰণে মই মোৰ ফালৰ পৰা ডান হৈ গৈছে বুলি কৈছিলোঁ কিন্তু কিছুমান বস্তু এৰি থৈ আহিছোঁ যেনেকৈ আইচক্ৰীম এইটো এটা মই আইচক্ৰীম লৈছোঁ আৰু এটা আইচক্ৰীম লৈছোঁ মই এইটো পান ফ্লেভাৰ তো ইয়াতে পানৰ নিচিনা সোৱাদ হ'ব এইটো ল'লোঁ আৰু এই দুটা এতিয়া খাওঁ লগতে অলপ অ'কে তিনিটা আমাক একচুৱেলি ড্ৰিংক দিছে কমপ্লিমেণ্টাৰী তো এই বস্তুটো কিহৰ কাৰণে দিছে মই আপোনালোকক কৈ দিওঁ তো এইটো একচুৱেলি চাৰ্জেবল হয় কিন্তু মোক যিটো মেনেজাৰ হয় তেখেতে আহি পেলাই ক'লে যে এজ এ ব্লগাৰ যদি মানে তেওঁলোকে দেখা পাইছে ন'টিচ কৰিছে ব্লগাৰ হিচাপে পাৰ্চনেলি কৈছে মই আপোনালোকক কৈ দিওঁ তো সেইকাৰণে মানে কিবা যদি মিষ্টেক হয় তেওঁলোকৰ ৰিভিউ বেয়া আহিব পাৰে সেইবাবে ন'টিচ কৰি মোক এক্সট্ৰা এটা ছাৰ্ভিচ দিলে এইটো মকটেইলৰ তো তাৰ বাবে এফিলিয়েট বাৰ্বিকিউক বহুত থেংকছ আজি মানে এনেকুৱাই দবাইছোঁ
হয়তো এনেকুৱা খানা খোৱা নাই মানে আজিলৈকে ইমানকৈ মানে এনেকুৱা খানা বুলি মানে ইমান খোৱা নাই আজি যিমানখিনি খাইছোঁ নাজানো কেনেকৈ পাৰিছোঁ ইমানলৈ পেটলৈ কেনেকৈ গৈছে কিন্তু একচুৱেলি যদি কিবা বস্তু টেষ্ট ভাল হয় তেনেহ'লে অট'মেটিকলি গৈ থাকে পেটলৈ অট'মেটিক টেকেলি হৈ যায়গৈ পেটটো আৰু কমপ্লিমেণ্টেৰীটো দিলে বহুত ধুনীয়া টেষ্ট কিন্তু সঁচা হ'লে মই নাজানো এইটো বস্তুটো কি কিন্তু টেষ্টটো বহুতে ধুনীয়া তো আমাৰ খাই বৈ পেলাই শেষ এতিয়া পকেট অকণমান ঢিলা কৰোঁ আৰু ঢিলা কৰি পেলাই ইয়াৰ পৰা ওলাই দিওঁ এটা সুন্দৰ ঠাইলৈ আজি আহিলোঁ লাষ্ট ব্লগ হিচাপে ইয়াতো বহুতে ভাল লাগিল একদম বেয়া নালাগিল যেনেকুৱা পেচা বচুল বুলি বুলিব পাৰি তো এইটোৱে আছিলে এবছলিউট বাৰ্বিকিউ আপোনালোকে যদি কলকাতা আহে ভিজিট কৰিব একো বেয়া প্লেচ নহয় বা ফুড আপোনালোকে ইমান বেয়া নাপায় বহুতে ভাল ফুড পোৱা যায় ইয়াতে আৰু মোৰ মুঠতে ভাল লাগিল ভাইবটোও ভাল স্পেচ অকণমান কম হয় কিন্তু চলি যায় ধুনীয়া খুবেই সুন্দৰ তো বাহিৰত ওলাই গৈ পেলাই কথা পাতি আছোঁ তো খাই বৈ পেলাই ওলাই দিলোঁ এতিয়া তো বিল পে'মেণ্ট কৰি দিলোঁ আৰু ছেকেণ্ড কথা হ'ল ইয়াতে অনেষ্ট ৰিভিউ দিবলৈ গ'লে মই আপোনালোকক কৈছিলোঁ অলৰেডি তথাপিও কৰিছোঁ যে এইটো যিটো পোলাও হয় এইটো আপোনালোকে খাই চাব বহুতে ভাল পাব পাৰে কিন্তু মই ইমান এটা ভাল নাপালোঁ বাকী যিবিলাক ফুড হয় বহুতেই ধুনীয়া কিন্তু তাতকৈ বেছি ভাল লাগিল তেওঁলোকৰ বিহেভিয়াৰটো বহুতেই ভাল মানে বিহেভ আপোনালোকৰ বহুত ৰেছপনচিভ হয় বহুত ৰেছপন্স দিয়ে আৰু যিটো কিবা যদি আপোনাৰ শেষ হৈছে লগে লগে ৰিফিলিং কৰি দিয়ে আপোনালোকে ক'লে মানে গুৰুত্ব দিয়ে বহুতো গুৰুত্ব দিয়ে তো আপোনালোকে যদি ভিজিট কৰে খুবেই ভাল এটা এক্সপিৰিয়েঞ্চ লৈ যাব পাৰিব ইয়াৰ পৰা তো আজিলৈ এইটোৱে লাষ্ট ব্লগ আছিলে ইয়াৰ পৰা তো ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে যদি চাইছে তেনেহ'লে খুবেই ধন্যবাদ আৰু আদালৈ চালেও ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বিশেষ ক'বলৈ একো নাই আজিলৈ এৰিছোঁ তেতিয়ালৈকে ভালে থাকক আস্তা লা ভিষ্টা